আপোনালোকক স্বাগতম জনাইছো মোৰ আজিৰ এই ভিডিঅ'টোত মই ক্ৰম ব্ৰাউজাৰ ওপেন কৰিছো আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি তাত গুগলত সাৰ্চ কৰিব লাগিব এনেদৰে সাৰ্চ www.voterseci.gov.in তাৰ পাছত আপোনালোকে সাৰ্চ কৰি দিব দেখি ওপৰত যেটো দেখা পাইছে লিংক আপুনি যিখন তাতে ক্লিক কৰিব এনেকুৱা এটা পেজ তাৰ পাছত ওপেন হৈ যাব অলপ লোডিং হ'ব ওপৰৰ ৰাইট কৰ্নাৰত দেখিছে ডাউনলোড ইলেক্টৰেল ৰল তাতে ক্লিক কৰিব অলপ সময় পেজটো লোড হ'ব তাৰ পাছত ষ্টেটটো সিলেক্ট কৰিব আপোনাৰ আসাম ইয়াতে মই সিলেক্ট কৰি লৈছো নেক্সট নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব মই ইয়াতে গোলাঘাট ডিস্ট্ৰিক্ট সিলেক্ট কৰিছো এনে এক্সাম্পলৰ হিচাপত তাৰ পাছত এসেম্বলিটো মানে তাৰ পাছত সিলেক্ট কৰি ল'ব এসেম্বলি ৰব এসেম্বলিটো ইয়াপা মই গোলাঘাট সিলেক্ট কৰি লৈছো গোলাঘাট এসেম্বলি নেক্সট কেপচাটো ইয়াতে ফিল কৰিব তো ওপৰত যেনেকুৱা ধৰণৰ দেখিছে তলত তেনেকৈ ফিল কৰি দিব 5s আপোনালোকৰ বেলেগ আহিব পাৰে মোৰ এনেকুৱা ধৰণৰ আহিছে তাত ওপৰৰ হেতু কেপচাটো ফিল কৰিব নেক্সট তললৈ স্ক্ৰল কৰিব লাগিব স্ক্ৰল ডাউন কৰি লওক তললৈ তাৰপৰা যিকোনো এখন স্কুল আপোনালোকৰ ভোট কেন্দ্ৰ যেটো যত পৰে মই যিকোনো এটা এক্সাম্পল হিচাপত ধৰি সিলেক্ট কৰি লৈছো তাৰ পাছতে এনেকৈ ডাউনলোড সিলেক্ট পিডিএফত ক্লিক কৰিছো অলপ সময় ওয়েট কৰিব এনেকৈ ক্লিক কৰি তাৰ পাছত নিজে অটোমেটিক ডাউনলোড হ'বলৈ স্টাৰ্ট হ'ব তাৰ পাছত ডাউনলোড কমপ্লিট হ'ব এনেকৈ ডাউনলোড সেকশনত গৈ আপুনি নিজৰ ভোটাৰ লিষ্ট উলাই পৰিব এনেকৈ তললৈ স্ক্ৰল ডাউন কৰি আপোনাৰ ঘৰৰ নাম্বাৰ লৈকে যাব তাৰ পাছত তাৰ পৰা চাই লব আপোনাৰ নামটো আছে নে নাই গোটেই